So what about 6 because of SIU? It will happen. These are SIU. SIU. Today only they told me I'll solve the problem. Don't worry. Sir, yes, BJP is promising since the last that peace will bring in the country, but Manipur is burning since the 1 month. It's more, sir. And sorry, sir. আৰু কিবা আছে নেকি? স্যার তিনিখন মেডিকেল কলেজ যি ৰিকগনিশ্যন হৈছে এইটোতো মই শুনা নাই কথাটো। সেই বিষয়টো অকণমান মই শুনা নাই। তিনিখন মেডিকেল কলেজতে এইবাৰো নামভৰ্তি হ'ব আৰু খুব ভাল কৰি মেডিকেল কলেজ চলি থাকিব। SIU আপুনি কৈছিলে যে আগত আপুনি মেডিকেল হেল্থ ইনচাৰ্জ থাকোঁতে আপুনি কৈছিলে যে SIU দলীয় ৰিপৰ্ট কৈছে, কিন্তু এতিয়া মই ক'লো না, মোক আজিয়ে কৈছে প্ৰব্লেমটো, অলপ আগত 1 ঘণ্টা আগত কৈছে। আমাৰ ইয়াত কাৰ্বি আংলঙৰ বহুত হেম্পাৰ হৈ আছে SIU ক্ষেত্ৰত। মই চাই দিম, এতিয়া গৈয়ে চাই দিম। আজি গৈ লওঁ, মোক এতিয়া ইয়াত আহোঁতেহে কৈছে ডিফুত। আগতে মই নাজানিছিলোঁ এনেকুৱা কিবা প্ৰব্লেম হৈ আছে। এতিয়া মোক কৈছে, গৈ পেলাই মই ঠিক কৰিম। স্যার 8খন কলেজৰ ইউনিভাৰ্চিটি স্বীকৃতি বাতিল কৰা বুলি মইতো শুনা নাই। মইতো জানাত জুলাইত বিল আহিবহে 8খন কলেজক বিশ্ববিদ্যালয় কৰাৰ কাৰণে। 6 আগষ্টত বিল আহিব এছেম্বলি। আৰু স্যার বিৰোধী এটা অভিযোগ আনি আছে যে মণিপুৰত লিংক কিবা চৰকাৰ গঠন কৰা হৈছিল। তেনেকে হ'ব পাৰে নেকি? ইমান মানুহে ভোট দি জিকাইছে, গতিকে এইটো কেনেকে হ'ব পাৰে? স্যার হেৰি ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰা আছিলে, এতিয়ালৈকে বাস্তৱত ৰূপায়ণ হোৱা এইটো নাই। টেণ্ডাৰৰ কাম চলি আছে, লাহেকৈ হৈ যাব। ভেটেনাৰী কলেজৰো টেণ্ডাৰৰ কাম, এগ্ৰিকালচাৰৰ টেণ্ডাৰৰ কাম, লেণ্ড এলটমেণ্ট এইবিলাক হৈ আছে, সোনকালে ষ্টাৰ্ট হৈ যাব। আৰু স্যার জোনালী নাথৰ হত্যাকাণ্ড আৰু আমাৰ জোনমণি ৰাভাৰ যি হত্যাকাণ্ড বা যি দুৰ্ঘটনা তাত CBI ইনকুৱাৰী হৈছে, আৰু জোনালী নাথৰ ক্ষেত্ৰতো CBI ইনকুৱাৰী কৰা আপোনালোকে দৰকাৰ নাই ন, মানুহে কনফেছে কৰি ল'লে। যেতিয়া হত্যাকাৰীয়ে কয় যে ময়ে মাৰিছো, আৰু তাত ইনকুৱাৰী কি প্ৰয়োজন আছে? শাস্তিৰহে প্ৰয়োজন আছে। জোনমণি ৰাভাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা কোনেও স্বীকাৰোক্তি দিয়া নাই কাৰণে তাত CBI আহিছে। জোনালী নাথৰটোতো এইটো অলৰেডি কৈয়ে দিলে যে মই মাৰিছো, গতিকে তাততো আৰু একো বিতৰ্ক নাই। কোনেওতো কোৱা নাই যে মই মৰা নাই বুলি। যিজন ল'ৰা আছে এইটো নিজে স্বীকাৰে কৰিছে। এই সংসদীয় আমাৰ যি সমষ্টি ডিপুৰ পৰা নতুন মুখৰ প্ৰাৰ্থী আহিব নেকি? চবেই নতুন মুখ, চবেই পুৰণা মুখ, হয় নহয়? গতিকে এটাই মুখ থাকিলে হ'ল, আৰু কোনোবা এটা মুখ থাকিব আৰু। ঠিক আছে। Thank you, sir.